নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এফালে যাম বুলি ওলাইছিলোঁ, নাযাওঁ এতিয়া। বৰষুণ নেৰিলেই বহুত জোৰকৈ দি আছে বৰষুণ যাক। অলপ পাতলালে যাম বুলি ভাবিছিলোঁ, বেছি জোৰকৈহে দিলে। তো নাযাওঁ আৰু এতিয়া ঘৰতে চাওঁ কি কৰোঁ। ব'লক তেনেহ'লে ভিডিঅ'টো চাই যাওঁ। ফুৰিব যোৱাটোতো নহ'লেই, তাকে ভাবিছোঁ কিনো কৰোঁ। ডাৱৰীয়া বতৰ, ক'তো ওচৰতো ওলাই যাব নোৱাৰি। চাদৰ এখন দহি বটা আধাখৰীয়া হৈ আছে, তাকে সম্পূৰ্ণ কৰোঁ নেকি, যিহেতু কাইলৈ সবাহ এখন আছে। সবাহ মানে মোৰ আগৰ ভিডিঅ'টোত যোনে চাইছে তেওঁলোকে চিনি পাব বাৰু। মই যাক পপলা বুলি মাতিছিলোঁ, তেওঁৰ দেউতাক মানে মই সেই ভিডিঅ'টো কৰা পিছদিনাখনেই ঢুকাল। গা ভাল নাইকিয়া হৈ আছিলে তেওঁৰ, তো অকস্মাত ঢুকাই থাকিলে। তাৰপিছত এতিয়া যাবই লাগিব। তেওঁ মোৰ তাৱৈ হয়, শৰাই দিব লাগিব আৰু কিবাকিবি নিয়ম আছে, সেৱা কৰিব লাগিব, তো যাব লাগিব। তাকে ভাবিছোঁ আধাখৰীয়াকৈতো পিন্ধিবলৈ বেয়া, আৰু সকামত যিহেতু বগা কাপোৰ পিন্ধিলে ভাল লাগে। বগা সেইযোৰে আছে, মই ঘৰত নিজে বোৱা বাৰু। তাকে ভাবিছোঁ দহিকে বাতি লওঁ। এটা আগ বটা আছে আগতে, আৰু এটা আগহে আছে। ব'লকচোন তেনেহ'লে চাওঁ কেনেকৈনো মই দহি বাতো। মই এতিয়া দহি বাতিবলৈ প্ৰয়োজনীয় বস্তুকেইটা লৈ লৈছোঁ। মই চাদৰখনৰ ফুলৰ লগত মিলাই দহিখিনি লৈছোঁ। দুটা কালাৰ আছে যিহেতু ফুলত, সেই দুটা কালাৰে লৈছোঁ। আপোনালোকে যেনেকৈ ভাল লাগে তেনেকৈ ল'ব পাৰিব। এতিয়া আহকচোন মই কেনেকৈনো দহি বাতো চাওঁ। প্ৰথমে মোৰ সুবিধা অনুযায়ী এটা কালাৰ বাতি ল'লোঁ, আৰু একে পদ্ধতিৰে আনটো কালাৰ ইয়াৰ মাজত বাতিম। ব'লকচোন চাওঁ। এতিয়া মোৰ দহি বটা সম্পূৰ্ণ হৈ গ'ল। দহিৰ লগতে মোৰ কাপোৰযোৰো আপোনালোকক দেখাই দিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন।
দহি বাতি শেষ কৰি সকামৰ ঘৰলৈ এপাক আহিছিলোঁ আৰু এইকেইদিন একেৰাহে দিয়া বৰষুণৰ ফলত সকামৰ ঘৰত বাৰাণ্ডালৈকে পানী উঠি গ'ল। এতিয়া সকাম কেনেকৈ পতা হ'ব তাকে চিন্তিত হৈছে সকলো। ক'তো জেগাই নাই, আগফাল পাছফাল সকলোতে পানীয়ে ভৰি গ'ল। এয়া আমাৰ ককা দুজনে কলৰ ডোং সাজি আছে জলপান খাবলৈ, তাকে অলপ ভিডিঅ' কৰি ৰাখিলোঁ। সকামৰ ঘৰত আৰু ভিডিঅ' কৰা নহ'ল, তাত কাম বন কৰি থাকোঁতে সন্ধিয়াই হ'ল। এতিয়া ঘৰত আহি ভাবিছোঁ আজি পোলাও বনাওঁ। ঘৰৰে মুৰ্গী এটা মাৰিছিলে আজি, মুৰ্গীৰ লগতে পোলাও খাওঁ বুলি ভাবিছোঁ। তাকে কেনেকৈনো বনালোঁ আপোনালোককো অলপ থুলমূলকৈ দেখাওঁ, ব'লকচোন চাই যাওঁ। কালিতো ভিডিঅ' কৰা নহ'লে আৰু একেবাৰে আজিহে আকৌ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। ৰাতিপুৱা শুই উঠি সকামৰ ঘৰলৈ গ'লোঁ। সকামৰ ঘৰত মানে সিহঁতৰ বৰ্তাকৰ ঘৰতে যিহেতু খোৱা বোৱা ঠিক কৰিছে, তাতে শাক কাটিলোঁগৈ। সকামৰ ঘৰত মানে পানী দেখিছে আপোনালোকে, তাত অলপো জেগাই নাই। এতিয়া সকাম এঠাইত হৈছে আৰু খোৱা বোৱা এঠাইত। সকামৰ ঘৰত যেন তেনে ভকতৰ কাৰণে এখন ৰভা ঠিক কৰা হৈছে, যিহেতু নিয়ম নীতিবিলাক কৰিবই লাগিব। আৰু মানুহ বহিবৰ কাৰণে ৰাস্তাতে এখন ৰভা দি দিছে সৰুকৈ, তাতে বহিব আৰু যেনেকৈ কষ্ট মষ্টকৈ নিয়ম নীতিটো কৰি থ'বই লাগিব। এতিয়া তালৈ যাম, গা মূৰ ধুই লৈছোঁ। মা আগতীয়াকৈ গ'ল, মই এতিয়া যাম, যাবই লাগিব বাৰু এতিয়া সোনকালে, নহ'লে সেৱা কৰিব নাপামগৈ। তো ওলাই লওঁ তেনেহ'লে, ওলাই মেলি আকৌ লগ পাম। ওলাই মেলি হৈ গ'ল মোৰ, ভণ্টি এজনীৰ কাৰণে ৰখি আছোঁ, তাই আহি আছে বোলে, ফোন কৰিছিলে মোক, দুইজনী লগতে যামগৈ। চাই দে আকৌ, হাই বুলি কৈ দে। ক'ত গৈ আছোঁ আমি? সকাম খাব। বৰষুণ তিতি তিতি এইজনী চুমাৰুমণি। তামোল খাই খাই আহি আছোঁ দুইজনী। কেইখন খালা তামোল কোৱাচোন সকামৰ ঘৰত যোৱাৰ পৰা? ঘৰত পালোহি এতিয়া মই, মা অহা নাই, মই আৰু ভণ্টিজনী গৈছিলোঁ যে, আমি দুজনীয়ে গুচি আহিলোঁ। মাহঁতি কামবিলাক কৰি আজৰি হোৱাই নাই, আজৰি হ'লে আহিব। ভাগৰ লাগিলে মোৰ, সেইটো কাৰণে গুচি আহিলোঁ। বোকা গোটেইখন, বোকা গছকি গছকি ভৰি বিষ হৈ গ'লগৈ। বাকী মানুহবিলাকৰো বহুত কষ্ট হৈছে আজি কামবিলাক কৰি থাকিবলৈ, হ'লেও বাৰু সকামখন ভালদৰে হৈ গ'ল, সেইটো কাৰণে ভাল লাগিলে। পিছবেলালৈ অলপ মুকলি কৰি দিলে বতৰটো, মানুহবিলাকে অকণমান হ'লেও সকাহ পালে দিয়কচোন। আৰু ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ, আৰুনো কি দেখুৱাম। ভাগৰ লাগিছে মোৰ, শুই থাকিম এতিয়া, সেইটো কাৰণে ভিডিঅ'টো শেষ কৰি লওঁ বুলি ভাবিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবচোন, আৰু যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই বাই।